কবিতাৰ শিৰোনাম স্বাধীনতাৰ অনুভৱ। কথা আৰু কণ্ঠ ৰঞ্জনা পাঠক। দেশ স্বাধীন হ'ল অহিংসাৰ নীতিত নাইবা হিংসাৰ ৰাজনীতিত। কিন্তু স্বাধীন হ'লো জানো আমি প্ৰকৃতাৰ্থত? স্বাধীনতাৰ সংজ্ঞা বুজিলো জানো? গান্ধীজীৰ অহিংসাৰ মূল মন্ত্ৰ পাহৰিলোঁ। নিজৰ লগতেই ৰাজনীতি কৰিলোঁ। ৰাজনীতিৰো হয়তো পৰিধি আছিল, পিছে তাকো কেতিয়াবাই অতিক্ৰম কৰিলোঁ। এতিয়া মাথো মই মোৰ বাবেহে, মোৰ সুবিধা হ'লেহে মই স্বাধীন। যদি ব্যাঘাত জন্মে তেন্তে মই পৰাধীন বুলি চিঞৰিম, হয়তো ৰাজপথত বহি আন্দোলন কৰিম। এতিয়া স্বাৰ্থতহে দৌৰো মই, য'ত মোৰ লাভ নাই তাত মই অচল। মোৰ বাবে মই কাৰোবাৰ স্বাধীনতাক উপলুঙা কৰিবলৈ বেয়া নাপাওঁ, কিন্তু মোৰ স্বাধীনতাত কোনোৱে যদি হস্তক্ষেপ কৰে মই সহ্য নকৰোঁ। গান্ধীজীৰ অহিংসাৰ ফৰ্মুলা আজি বিচাৰি পাবলৈ নোহোৱা হ'ল। এতিয়া এয়াই নহয় জানো স্বাধীনতাৰ প্ৰকৃত সংজ্ঞা? এতিয়া এয়াই নহয় জানো স্বাধীনতাৰ প্ৰকৃত সংজ্ঞা? ধন্যবাদ।